হেল্ল' এভৰিৱান, নমস্কাৰ। আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোক স্বাগতম জনাইছোঁ। এতিয়া টাইম হৈছে 1:55 আৰু মই চেহেৰীৰ কাৰণে কিটচেন ডিপাৰ্টমেণ্টলৈ আহিলোঁ। কিটচেন ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট কামটো হৈছে আজি মোৰ চিকেন বইল কৰা আৰু আনফালে ভাজিখন বহাই দিলোঁ। কালাৰিং ভেজিটেবল মোৰ প্ৰিয় আৰু আপোনালোকৰ প্ৰিয় নে জনাবচোন। আৰু কেৰাহী এটাত অকণমান তেল দি পিনে চিকেনখিনি ফ্ৰাই কৰি ল'লোঁ। চিকেনখিনি ৰঙচুৱা হোৱাৰ পিছত তাত মই মছলা পাতিবোৰ দিলোঁ। চিকেনত যিখিনি মছলা লাগে সেইখিনিয়ে দিছোঁ বাৰু ময়ো। চিকেন, মছলা আৰু পিঁয়াজক একেলগে নাচিব দিলোঁ। তাৰপিছত অকণমান পানী দিলোঁ। পানীখিনি নাইকিয়া হোৱাৰ পিছত তাত মই অকণমান চচ দিলোঁ। হৈ গ'ল মোৰ চিকেন। তাৰপিছত দাইল অকণমান বনালোঁ। চেহেৰী কৰি মেলি নমাজ পঢ়ি শুই দিলোঁ। মৰ্ণিং উঠি ফ্ৰেছ হৈ আকৌ কলেজ গ'লোঁ। ক্লাছ কৰি মেলি ঘৰলৈ আহিলোঁ। ঘৰ আহি পিনে ফ্ৰেছ হৈ নমাজ পঢ়ি আকৌ কিটচেন ডিপাৰ্টমেণ্টত সোমালোঁ ইফতাৰীৰ বাবে। আজি ইফতাৰীত মই বনালোঁ ক্ষীৰ। পায়স ক্ষীৰ যি বুলি কয় আপোনালোকে, মই ক্ষীৰ বুলিয়েই ক'লোঁ। যদি ক্ষীৰৰ ৰেচিপিটো লাগে কমেণ্ট কৰি জনাব। ফাইনেলি হৈ গ'ল মোৰ ইফতাৰী। আজিলৈ বাই।